আমি চৰকাৰৰ অনুমতি আৰু চৰকাৰৰ অৰ্ডাৰ মতে আমি চলা মানুহ আমি আমাৰ স্কুল সেক্ৰেড হাৰ্ট স্কুল ৰাউটা আমি আজি এই প্ৰচেছন ওলাই আমি যে দেখাব পাৰিলোঁ যে নো টবাকো জোন নো ড্ৰাগছ জোন নো শেখৰ জোন এই পৰিৱেশ আনিবলৈ আমি যথেষ্ট চিন্তা ভাৱনা কৰি আছিলোঁ আৰু এইটো আজি প্ৰচেছন কৰি আমাক বিৰাট আনন্দিত লাগিলে আৰু আমি ক'ব খোজোঁ যে আমি ওদালগুৰি জিলা এটা ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীত আছে এই কাৰণে আমাৰ এৰিয়াটো আমাৰ জিলাখন এটা মানে ড্ৰাগ এৰিয়া ঘোষণা মানে কৰিব নালাগে যেহেতু আমাৰ এতিয়া বৰ্তমান ছাত্ৰ ছাত্ৰীয়ে আমাৰ পৰীক্ষা উচ্চ পৰীক্ষা বা মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী BA এইবিলাক বেয়া হৈ আছে কিয়নো কিছুমান ছাত্ৰ ছাত্ৰীয়ে ড্ৰাগছ ব্যৱহাৰ কৰে মা দেউতাক চিন্তা নকৰে এতিয়া আমাৰ সমাজৰ কাৰণে এটা বিৰাট ডাঙৰ এটা মানে চিন্তনীয় বিষয় এই কাৰণে আমাক ভাল লাগিল যে আমাৰ ৰাউটা চাৰিআলি ওদালগুৰি জিলাত আমাৰ এনেকুৱা প্ৰচেছন কৰিব পাৰিলোঁ আৰু দেখাব পাৰিলোঁ আৰু আমি দেখালে নহ'ব আমি নিজে আমি চবে ইমান আমি 800 ষ্টুডেণ্ট আমি আছোঁ 800 ষ্টুডেণ্ট আমাৰ যদি কোনেও ব্যৱহাৰ নকৰে তেন্তে আমাৰ মানে সমাজে নিজে নিজে পৰিৱৰ্তন হ'ব each one teach one বুলি কোৱা এটা হেৰি আছে আজি ছাত্ৰ ছাত্ৰী আমাৰ স্কুলৰ 16জন ছাত্ৰ ছাত্ৰী আছে 800 আমি ওলাই আনিলোঁ 1600 ভিতৰত আমি প্ৰচেছন কৰিলোঁ আমাৰ সেক্ৰেড হাৰ্ট স্কুলৰ পৰা ৰাউটা চাৰিআলি আৰু ৰাউটা চাৰিআলিৰ পৰা আমাৰ ৰাউটা মডেল হস্পিটেললৈকে আজি এখন বাটৰ নাট ইয়াত কৰা হৈছে হয় হয় আমাৰ ইয়াতে এটা ষ্ট্ৰীট প্লে বা আমাৰ আলিবাটত এটা ড্ৰামা দেখুওৱা হৈছে যে আমাৰ পাব্লিকো সচেতন হওক শিকক আৰু বেলেগক শিকাওক